হৈছে বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ হৈছে বঞ্চিত হ'ব নেকি বাৰু মন্ত্ৰিত্বৰ পৰা গোবিন্দ বসুমতাৰী নহয় বঞ্চিত হোৱাৰ কথাই নাই এতিয়া নতুন যিটো আমাৰ এক্সটেনশ্যন হ'ব তাত তেখেতে আহিব আমাৰ পৰাতো আমি দুটা মন্ত্ৰী পামেই এতিয়ালৈকে আমিতো 10টা বিচৰা নাই দুটাই বিচাৰিছোঁ আৰু আলোচনা ভিত্তিতে হৈ আছে গতিকে এইটো যেতিয়া এক্সপানশ্যন হ'ব তেতিয়া তেখেতে পাই যাব কিমানমান হেৰি হ'ব এতিয়া মন্ত্ৰীসভা যোৱা বুলি শুনিছোঁ আৰু বিভিন্ন মাধ্যমত মানে কথাবিলাক ওলাই আছে যে লৰেন্স দা আহিব সেইবিলাক চাওক এনেকুৱা একো কথা নাই আৰু মই ভাবোঁ যে এনেকুৱা কথাবিলাক লৈ পেলাই খুব বেছি চৰ্চা কৰাও বিষয় নহয় ইয়াত ছ'চিয়েল একো ইম্পেক্ট নাই কাৰণ এতিয়া ইয়াৰ পৰা গোবিন্দ বসুমতাৰী ডাঙৰীয়াই এজন জ্যেষ্ঠ ব্যক্তি হিচাপে ইমান বছৰ সংগ্ৰামত আছিলে যদিও সংগ্ৰামত আছিলে সমাজৰ প্ৰতি এটা বহুত দায়িত্ব ল'ব পৰা এজন ব্যক্তি হয় চিন্তাশীল ব্যক্তি হয় তেনেকুৱা নিচিনা ব্যক্তি এজন ওদালগুৰিৰ পৰা জিকি গৈছে আজি তেখেতে যিটো চিন্তাধাৰা সমাজৰ প্ৰতি সেইটো আমি কাম কৰিবলৈ সুযোগ দিব লাগিব গতিকে আজি আমি যুৱসকলৰ আমাৰ বহুত টাইম আছে আমি লাহে লাহে কৰিম কিন্তু তেখেতসকল জ্যেষ্ঠসকলক আমাৰ তেখেতসকলৰ চিন্তাধাৰা তেখেতসকলৰ যিটো ফিলচফি আছে সেইবিলাক আমি বাস্তৱত যদি ৰূপায়ণ কৰিব লাগে কাম কৰিবলৈ সুযোগ দিব লাগিব উপনিৰ্বাচনৰ বঁটা ইতিমধ্যে আৰম্ভ হৈছে বলিবলৈ বিটিচিটো দুটা আছে আৰু এটা মানে MCLৰো হ'ব পাৰে তেনে ক্ষেত্ৰত কি হ'ব প্ৰস্তুতি কেনেকৈ চাওক উপনিৰ্বাচনটো যিটো জেনেৰেল ইলেকশ্যন আছে তেনেকুৱা ইম্পৰ্টেণ্ট নাই উপনিৰ্বাচনটো তাত খালী ঠাইটো পূৰণ কৰিবৰ কাৰণে কৰা হয় গতিকে এই যিটো উপনিৰ্বাচন হ'ব এইটো বহুত এটা কিবা সাংঘাতিক কিবা এটা ইলেকশ্যন হ'ব মই তেনেকুৱা নাভাবোঁ আৰু ইয়াত যিখিনি UPPL বিজেপিৰ যিখিনি কেণ্ডিডেট হ'ব প্ৰত্যেক কেণ্ডিডেটে জিকি যাব সেইটো চিয়'ৰ ৰাজ্যিক কেবিনেটে গোৰ্খাসকলৰ দুৰ্বলতাৰ সমাধান কি কৈছে ৰাজ্যিক কেবিনেটে গোৰ্খাসকলৰ দুৰ্বলতাৰ সমস্যা সমাধান চাওক ভোটাৰ সমস্যাটো সমাধান কৰিব লাগে বুলি আমি বহুত দিনৰ পৰা কৈ আহিছোঁ আৰু সেইটো সমাধান হ'ব লাগে গতিকে আজি ভাৰত চৰকাৰ অসম চৰকাৰে ইয়াৰ ওপৰত ভালকৈ জ্ঞাত আৰু নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো এটা ভিজন লৈ কাম কৰি আছে যিটো এটা মিছন লৈ কাম কৰি আছে সকলো সমস্যাবিলাক সমাধান কৰাৰ তেখেতে পক্ষপাতি গতিকে মই আশা কৰোঁ কম দিনৰ ভিতৰত তেনেকুৱা সমস্যাবিলাক সমাধান হৈ যাব ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত ৰঞ্জন দৈমাৰী আপোনাৰ ওপৰত অভিযোগ দিছে যে মানে প্ৰমোদ বড়োই মানে ৰঞ্জন দৈমাৰীক জেলৰ পৰা ওলাবৰ কাৰণে কোনো কাম কৰা নাই কি ক'ব চাওক ইটোৰ কাৰণে কোনো CC কেমেৰাই গম নাপাব মই ক'ত গৈছোঁ ক'ত যোৱা নাই সেইটো ঈশ্বৰৰ CC কেমেৰাহে ক'ব যদি কোনোবাই ঈশ্বৰৰ CC কেমেৰাত ওলাই চাই মই কি কৰিছোঁ কি কৰা নাই তেতিয়া গম পাব মোক কোনো এনেকুৱা ক্ৰেডিট নালাগে মই এডভাৰটাইজো দিব নিবিচাৰোঁ কিন্তু বড়ো সমস্যা স্থায়ী সমাধান হ'ব লাগে স্থায়ী শান্তি আহিব লাগে ৰঞ্জন দৈমাৰীকে আদি কৰি সেই সংগ্ৰামীবিলাকে যিসকলে বড়ো জাতি গঠন কৰিম বুলি সংগ্ৰাম কৰিছিলে সেইসকলে যি কাৰণতে জেলত নাযাওক কিয় তেখেতসকলে জেলৰ পৰা ৰেহাই পাব লাগে আৰু নিজৰ উদ্দেশ্যবিলাক সমাজৰ লগত থাকি কাম কৰিবলৈ এটা সুযোগ পাব লাগে সেইটোৰ কাৰণে আমি বাৰংবাৰ অসমৰ অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ গৃহমন্ত্ৰী তেখেতসকলৰ লগত আলোচনা চলি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও খুব এটা পজিটিভ এটা চিন্তা লৈ পেলাই কাম কৰি আছে আৰু এতিয়া অলৰেডি প্ৰায় 274 NDPৰ কেছ ডিজলভ হৈছে সেইটো ডিষ্ট্ৰিক্টবিলাকত আহি যাব এই টেষ্টবিলাক শেষ হ'ব লাহে লাহেকৈ কেছবিলাক চব শেষ হ'ব চ' আমি বিচাৰিছোঁ ইয়াত স্থায়ী শান্তি আহক আৰু সেইটো ব্যক্তিগতভাৱে ৰঞ্জন দৈমাৰী অমুক তমুক তেনেকুৱা কথা আমি পাতিব বিচৰা নাই চব সংগ্ৰামীবিলাকে একে সন্মান পাব লাগে আৰু চব সংগ্ৰামীবিলাকে যিটো নেকি আমাৰ একৰ্ড ইয়াৰ বেনিফিটটো পাব লাগে ছাৰ ভেঞ্চাৰ স্কুলবিলাক এতিয়া কিছুমান প্ৰাধিকৰণ হৈ গ'ল এতিয়া বৰ্তমান প্ৰাধিকৰণ হ'বলৈ আমাৰ অঞ্চলৰ ভেঞ্চাৰ স্কুলবিলাক প্ৰাধিকৰণ কৰাৰ কাৰণে 6.3 যিটো ক্লজ আছে BTR একৰ্ডৰ সেইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে এটা হাই পাৱাৰ কমিটি গঠন কৰিছিলে আৰু সেই হাই পাৱাৰ কমিটিয়ে নিড বেছ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে কিছুমান পলিচি বনাই আছে আৰু সেইটো যেতিয়া হ'ব তেতিয়াই মানে কি হ'ব গোটেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হৈ যাব বিটিচিত ভেঞ্চাৰ শব্দ নাথাকিব নেকি নাই BTC মাত্ৰ নহয় মানে অসমতো থাকিব নালাগে ভেঞ্চাৰটোতো থাকিবই নালাগে ভাৰতবৰ্ষত কোনো এটা ৰাজ্যত ভেঞ্চাৰ শব্দটো নাই গতিকে ভেঞ্চাৰ শব্দটো আছে কিন্তু ভেঞ্চাৰ স্কুল নাই গতিকে আমিও বিচাৰিছোঁ যে ভেঞ্চাৰটো থাকিব নালাগে অসম বাজেটত উত্থাপন চাওক এটাৰ পিছত এটা পলিচি আহি আছে এতিয়া এমালগামেশ্যন চলি আছে স্কুলবিলাক মেপিং চলি আছে RT আইনটো লাগু হৈ আছে নিউ এডুকেশ্যন পলিচি আহি আছে এইটো এটাকৈ চব সমস্যা সমাধান হৈ যাব আৰু আমিও বড়োলেণ্ড এডুকেশ্যন পলিচি এটা বনাই আছোঁ BTR এডুকেশ্যন পলিচি তাত আমি বিচাৰিছোঁ কি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে
ডিগ্ৰী মাত্ৰ লোৱাতকৈ আকৌ এমপ্লয়েবল যাতে হ'ব পাৰে ইয়াৰ কাৰণে এডিশ্যনেল কিছুমান কোৰ্চ আমি আনাৰ কাৰণে আমাৰো এডুকেশ্যন পলিচিবিলাক আমি এতিয়া বনাই আছোঁ লাষ্ট কুৱেশ্যন স্বাধীনতা অমৃত মহোৎসৱৰ বাবে গোটেই দেশজুৰি প্ৰস্তুতি চলিছে বিটিআৰ প্ৰশাসনৰ উদ্যোগত কেনেকুৱা প্ৰস্তুতি চলিছে অহা 15 আগষ্ট কেনেকৈ উদযাপন কৰা হ'ব বহু বছৰ ধৰি এই অঞ্চলৰ সশস্ত্ৰ সংগ্ৰাম বিভিন্ন পৰিৱেশৰ কাৰণে স্বাধীনতা দিৱস বা গণৰাজ্য দিৱস গণতন্ত্ৰ দিৱসবিলাক ভালকৈ উদযাপন হোৱা নাই আৰু এইবাৰো আমি খুব ভালকৈ উদযাপন কৰিব বিচাৰিছোঁ কিন্তু কোভিড এতিয়াও চলি আছে গতিকে এই বছৰ কোভিডৰ মাজেৰে পালিব লাগিব ইয়াৰ পিছত যেতিয়া ভাল পৰিৱেশ আহিব আৰু ভালকৈ পালিব পাৰিম বুলি আমি ভাবিছোঁ আমাৰ ভাৰতখন গণতন্ত্ৰ হোৱাৰ যিখিনি বছৰ হ'ল ইয়াৰ এটা ৰিয়েলাইজেশ্যন আৰু ফিলিংটো ৰাইজক দিব লাগিব তো ইয়াৰ কাৰণে বহুখিনি কৰণীয় কাম আছে বুলি আমি ভাবিছোঁ তো বিশেষকৈ আমি এটা ভালকৈ উদযাপন কৰাৰ কাৰণে চিন্তা কৰিছোঁ BTC 5খন জিলাত সদ্যহতে 4খন জিলাত সদ্যহতে যিবিলাক WBTC যিবিলাক সামগ্ৰী সেই সামগ্ৰীখিনি আহি কিন্তু এতিয়া জমা হৈ আছে কিন্তু বোৰ্ড নোহোৱাৰ কাৰণে তেখেতসকলে বিতৰণ কৰিব পৰা নাই গোটেইকেইটা বোৰ্ডৰ যিটো লিষ্ট সেইটো ইতিমধ্যে বিজেপি আৰু UPPLৰ পাৰ্টি লেভেলৰ পৰা আমাক যিবিলাক বাছনি কৰে সেই বাছনি কৰা কেণ্ডিডেটবিলাকৰ লিষ্টটো আমাক দি দিছে আমি কেইদিনমানৰ ভিতৰতে এইটো হয়তো 2 এদিনত এপ্ৰুভ কৰি দিম তেতিয়া তেখেতসকলে আহি পেলাই ফিল্ডত কাম কৰিব